শিৱৰ ত্ৰিশূল বিষ্ণুৰ সুদৰ্শন চক্ৰ নিৰ্মাণ কৰিছিলে পৃথিৱীৰ সবাতোকৈ পুৰণি এটা মন্দিৰলৈ, যিটো মন্দিৰ আছে আমাৰ অসমত গুৱাহাটীত। গুড মৰ্ণিং। আজি আহিছোঁ অসমৰ একমাত্ৰ আৰু পৃথিৱীৰ সবাতোকৈ পুৰণি এটা মন্দিৰলৈ, যিটো মন্দিৰ আছে আমাৰ অসমত গুৱাহাটীত কামাখ্যা গেটত। কামাখ্যা গেটত আপোনালোকে অহা যোৱা কৰিলে দেখা পায়। এয়া চাওক বিশ্বকৰ্মা মন্দিৰ। বিশ্বকৰ্মা মন্দিৰলৈ আহিছোঁ। আজি বিশ্বকৰ্মা পূজা নহয় অৱশ্যে, তথাপি বিশ্বকৰ্মা পূজাৰ সময়ত বহুত বেছি ভিৰ হয়। সেইকাৰণে ভাবিলোঁ বিশ্বকৰ্মা মন্দিৰলৈ আজিয়ে আহোঁ আৰু আপোনালোকক বিশ্বকৰ্মা মন্দিৰৰ ইতিহাসৰ বিষয়ে কিছু কথা জনাই লওঁ। তাৰ আগতে মন্দিৰটো বাহিৰৰ পৰা এবাৰ আপোনালোকক ভালদৰে বাহিৰৰ পৰা ভিতৰলৈকে ভালদৰে আপোনালোকক দেখাই লওঁ, তাৰপাছত কথা পাতি আছোঁ দেই। বিশ্বৰ নিৰ্মাতা আৰু দেৱতাসকলৰ খনিকৰ বুলি কোৱা হয় বিশ্বকৰ্মা দেৱক। আৰু আপোনালোকে বাৰু এটা কথা জানেনে, মই বিশ্বকৰ্মা মন্দিৰতে ৰৈ এতিয়া বাৰু দুৱাৰখন বন্ধ কৰি দিছে দেৱে, যিহেতু পূজা কৰি আছে সেইবাবে বিশ্বকৰ্মা মন্দিৰতে ৰৈ কথাটো কৈ দিওঁ। শিৱৰ ত্ৰিশূল বিষ্ণুৰ সুদৰ্শন চক্ৰ নিৰ্মাণ কৰিছিলে বিশ্ব খনিকৰ বিশ্বকৰ্মা দেৱে। এই মন্দিৰত বিশ্বকৰ্মা পূজাৰ কেইদিন খুব উলহ মালহেৰে পূজা হয় আৰু বিশ্বকৰ্মা মূৰ্তিটো বৰ বেছিকৈ দেখাব দিয়া নহ'ল বাবে আপোনালোকক খুব ভালদৰে দেখাই নোৱাৰিলোঁ, মই বেয়া নাপাব। আৰু মই যিমান দূৰ গম পাইছোঁ 1965ত কামাখ্যাৰ পুৰোহিত ভগকান্ত শৰ্মাই এই মন্দিৰ নিৰ্মাণত আগভাগ লৈছিলে বুলি মই গম পাইছোঁ। আৰু এতিয়া যাওঁ চেণ্ডেলযোৰ পিন্ধি লওঁ, তাৰপিছত যাওঁ আৰু নেকি। এবাৰ বিশ্বকৰ্মা দেৱক আৰু এবাৰ সেৱা কৰি লৈছোঁ ইয়াৰ পৰাই। মই যিমান দূৰ জানো বিশ্বকৰ্মা দেৱৰ বাহন হাতী আৰু ৰাজহাঁহ, সেইবাবে গেটৰ সন্মুখত হাতী আছে। চাওক এয়া দেখিছেনে, এয়া। আৰু ভাল লাগিলে মন্দিৰলৈ আহি, আপোনালোকেও আহিবচোন, বহুতেই বেছি ভাল লাগিছে। অসমৰ একমাত্ৰ বিশ্বকৰ্মা মন্দিৰ। এয়া চাওক। বিশ্বকৰ্মা মন্দিৰৰ পৰা বাছত উঠিবলৈ আহি থাকোঁতে মই দেখা পালোঁ বিশ্বকৰ্মা মন্দিৰৰ ওচৰতে আছে মেখেলা উজোৱা পথ। এই পথটোৰে এনেকৈ উঠি গৈ দেৱী কামাখ্যা মাক কামাখ্যা মাৰ ওচৰলৈ বা দেৱী কামাখ্যা মাৰ মন্দিৰলৈ যাব পাৰি। এয়াই মেখেলা উজোৱা পথ। আজি প্ৰথমবাৰ দেখিলোঁ আৰু এই মেখেলা উজোৱা পথৰ ওপৰত মই নিশ্চয় এটা ভিডিঅ' বনাম, কিন্তু আজি নবনাওঁ। গতিকে আজি এইখিনি অকণমান দেখালোঁ, ময়ো অকণমান চালোঁ, পিছত এদিন ভালকৈ আহি ভিডিঅ' বনাম দেই।